নমস্কাৰ, আশা কৰিছোঁ আপোনালোকৰ ভালে। বৰ্তমান মোৰো ভাল। আজি এটা মই বিশেষ ভিডিঅ' লৈ আহিছোঁ, যাতে আপোনালোকে মানুহৰ আগত আৰু লাজ পাব নালাগে বা মানুহে আপোনাৰ মুখৰ আগতে কৈ নিদিয়ে যে আপোনাৰ দাঁতখিনি ইমান কেলে লেতেৰা, কি খায়, কিৰে দাঁত ঘঁহে, আপোনালোকক যাতে তেনেকুৱা প্ৰশ্ন আৰু কোনেও নুসুধে। গতিকে সেই বিষয়লৈ মই আজি আহিছোঁ। আজি ভিডিঅ'টো একদম ঘৰুৱা হয়। আমি ঘৰত যিটো বস্তু ব্যৱহাৰ কৰি থাকোঁ সেই বস্তুৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। গতিকে মই বস্তুখিনি আপোনালোকক চিনাকি কৰি দিয়াৰ আগতে আমি কেনেকৈ দাঁতত দাগ লাগে সেই বিষয়ে অকণমান আপোনালোকক কৈ লৈছোঁ। যিবিলাক মানুহে বেছিকৈ চাহ কফি খোৱা কিছুমানৰ ৰুচি আছে, কিছুমানে বহুত বেছি চাহ কফি খাই ভাল পায়। গতিকে সেইবিলাকৰ কি হয়, দাঁতৰ একেবাৰে গুৰিত আপোনালোকৰ ক'লা ক'লা দাগ বা হালধীয়া দাগ লাগি ধৰে। সেইবিলাক আমাৰ কি হয়, সাধাৰণ কলগেটে দাঁত ঘঁহিলেও কি হয়, দাগবোৰ গুৰিত থাকিয়ে যায়। আৰু কিছুমান মানুহৰ এই কাৰণেও দাঁত লাগে যে আজিকালি গুটখাটো বৰ বেছিকৈ খায়। গতিকে গুটখা খোৱাৰ ফলতো দাঁতৰ গুৰিত ক'লা ক'লা দাগ হয়। সেই দাগবোৰ বহুত চেষ্টা কৰি আপোনালোকে আঁতৰাব। কিছুমানৰ কি হয়, পানীৰ কাৰণেও দাগ লাগে। কিছুমানৰ কি হয়, পানীত বহুত আইৰণ থাকে। আইৰণ থকাৰ ফলতো কি হয়, দাঁতত বহুত বেছি দাগ লাগি যায়। গতিকে দাঁতৰ আমি যাতে মানুহৰ আগত লাজ পাব নালাগে সেই বিষয়ে মই লৈছোঁ। আপোনালোকৰ 2 মিনিটতে সম্পূৰ্ণ একদম চিকমিকীয়া দাঁত পাই যাব। গতিকে মই আপোনালোকক বস্তুখিনি দেখুৱাম, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ক'ব লাগে। আপোনালোকে ব্যৱহাৰ কৰি চাব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো ভাল পাইছে বা বেয়া পাইছে। গতিকে নেক্সট ভিডিঅ' পাতো তেতিয়া আপোনালোকে আৰু অতি সোনকালে পাব। গতিকে মই বস্তুখিনিৰ লগত আপোনালোকক এবাৰ দেখুৱাই দিলোঁ প্ৰথম। কিন্তু বস্তুখিনি আমি কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই দিছোঁ। বলক পলম নকৰি আমি কেৱল দাঁতখিনি চাফা কৰি লওঁ, বেছি কথা নাপাতি। আমি বস্তুখিনি লৈছোঁ, আপোনালোকক এবাৰ দেখুৱাইছিলোঁ কি কি বস্তু লৈছোঁ। এইখিনি বস্তু আমি লৈছোঁ, দেখিছেই নহয়। এইটো হৈছে বেকিং কিছুমানে পাউডাৰ বুলি কয়, কিছুমানে চ'ডা বুলি কয়। গতিকে এইটো আপোনালোকে দোকানত পাব। দোকানত কিনিবলৈ গ'লে ক'লে যে বেকিং পাউডাৰ এটা দি দিয়া, তেতিয়াহ'লে এই বটলটো আপোনাক দি দিব। আৰু এইটো নিশ্চয় চিনি পাইছে, এইটো আমি চুলিত, কেতিয়াবা মুখৰ স্কিনত আমি ব্যৱহাৰ কৰোঁ। আৰু হৈছে এইটো মিঠি গুটি। এইটো মিঠি গুটি আমি কি কৰোঁ, দোকানত পাব বা বজাৰত পাব। এইটো আপোনালোকে দাইলত তেল মাৰি দি খায় আৰু এইটো আপোনালোকৰ বহুত কামত ব্যৱহাৰ হয়। গতিকে আজি মই দাঁততো ব্যৱহাৰ কৰিম। এইটো মিঠি গুটি। আৰু এয়া লৈছোঁ আমি নেমু টেঙা। এইটো নেমু টেঙাটো বহুত প্ৰয়োজনীয় ভাল বস্তু। আৰু এয়া আমি অকণমান লৈছোঁ, জানেই নহয় দাঁতত নিমখৰ বেছি দৰকাৰ। নিমখ থাকিলে দাঁত ভালে থাকে। গতিকে আমি এইখিনি বস্তু কেনেকৈ ব্যৱহাৰ কৰিম মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো কেৱল আৰম্ভণিৰ পৰা শেষলৈকে চাব, স্কিপ নকৰাকৈ। তেতিয়াহে আপোনালোকে বুজি পাব আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, মই কোনটো বস্তুৰ লগত কোনটো পেষ্ট বনাওঁ আপোনালোকে চাই থাকিব। নহ'লে আপোনালোকে নোচোৱাকৈ নিজে ইটোৰ লগত সিটো ব্যৱহাৰ কৰিলে হয়তো আপোনালোকৰ কিছু বেয়া হ'বও পাৰে। গতিকে মই গোটেইখিনি বস্তু আজি ব্যৱহাৰ কৰি নেদেখুৱাওঁ, আপোনালোকক আজি কৈ দিম। আপোনালোকে ব্যৱহাৰ কৰি চাব। এই মিঠি গুটিখিনি আপোনালোকে কি কৰিব, ধুনীয়াকৈ গুড়ি কৰি ল'ব। আৰু গুড়ি কৰি লৈ এইখিনি মিঠি গুটিখিনি ধুনীয়াকৈ মিক্সিত বা পটাত আপোনালোকে যিহত পাৰে এইখিনি ধুনীয়াকৈ গুড়ি কৰি ল'ব। গুড়ি কৰি লৈ কি কৰিব, আপোনালোকে ৰাতিপুৱা আৰু গধূলি মানে ৰাতি ভাত খাই উঠাৰ পিছত খোৱাৰ আগে আগে আপোনালোকে কি ব্ৰাছ কৰিব। ব্ৰাছ মানে আমি যেনে এনেকুৱা ব্ৰাছ কৰোঁ, তেনেকুৱা ব্ৰাছ এপাতত এই গুড়িৰে আপোনালোকে ব্ৰাছ কৰি দিব। আপুনি আঙুলিৰেও কৰিব পাৰে, কিন্তু ব্ৰাছেৰে কৰিলে আপোনালোকৰ কি হয়, দাঁতৰ গুড়িত যিবিলাক দাগ থাকে সেইবিলাকত আপোনালোকে এইখিনি পাই যাব। গতিকে আপোনালোকে এই মিঠি গুটি আপোনালোকে গুড়ি কৰি লৈ ৰেগুলাৰ ব্ৰাছ কৰিব। আপোনালোকৰ 2-3 দিনত আপোনালোকৰ দাঁতৰ চিকমিকীয়া দাঁত হৈ যাব আপোনালোকৰ। গতিকে এইখিনি ধুনীয়াকৈ গুড়ি কৰি ল'ব। গুড়ি কৰি লৈ কি কৰিব, ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত দাঁত ঘঁহিব। এই গুড়িটো, অকল এই গুড়িটো ঘঁহিলে হৈ যাব। গুড়ি কৰি আপোনালোকে 2-3 দিন কৰিব। আপোনালোকে দেখিব একদম লেতেৰা দাগ আপোনাৰ চিকমিকাই থাকিব। তেতিয়া আপুনি কাৰো আগত লাজ পাব লগা নহয়। অকল মিঠি গুটিতে অকলে গুড়ি কৰি লৈ দাঁত ঘঁহিলেও হৈ যাব। এইটো কাম হৈ গ'ল 1 নম্বৰতে, অকল মিঠি গুটিটো। নেক্সট আপোনাৰ এইটো নাৰিকলৰ তেল। এতিয়া নাৰিকল তেল আমি বহুত কামত ব্যৱহাৰ কৰোঁ। গতিকে আমি এইটো দাঁতত ব্যৱহাৰ কৰিম আজি। এই নাৰিকল তেল আমি কেইটোপামান ল'ম, লৈ আৰু নিমখ কেইটামান ল'ম। মই এইটো আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম। গতিকে এইটো থাকক, আমি এইটো লাষ্টত ব্যৱহাৰ কৰি দেখাম। এতিয়া আমি আপোনালোক এইটো বেকিং চ'ডাটো দাঁতৰ কাৰণে একেবাৰে অত্যন্ত প্ৰয়োজনীয়। য'ত আমাৰ ক'লা দাগ, হালধীয়া পৰা দাগ বা একেবাৰে লেতেৰা কজলা দাঁত, এইটোৰে দাঁত মাজিলে আপোনাৰ 1 মিনিট দাঁত মাজিব, 2 মিনিটতে চাফা হৈ যাব। এইটো বেকিং চ'ডাৰ লগত আপোনালোকে এই নেমু টেঙাটো ব্যৱহাৰ কৰিব। কৰি আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পিছত দাঁত মাজিব আৰু ৰাতি শোৱাৰ আগত দাঁত ঘঁহিব। আপোনালোকে দেখিব এদিনতে আপোনাৰ দাঁত চাফা হৈ যাব, চিকমিকাই থাকিব। তেতিয়া আপোনালোকৰ মানুহৰ আগত লাজ নাপায়।
আপোনালোকে কলগেট যিমানখিনি ব্যৱহাৰ কৰে সিমানখিনি বেকিং চ'ডা লৈ ল'ব। লৈ ইয়াৰে নেমু টেঙা 2 টোপালমান চেপি দিব আৰু 1 টোপালমান পানী দি দিব। দি তিনিওটা ধুনীয়াকৈ মিহলাই লৈ আপোনালোকে ব্ৰাছত দাঁত ঘঁহিব। ব্ৰাছেৰে আপোনালোকে দেখিব দাঁত বৰ ধুনীয়াকৈ চিকমিকাই থাকিব। এইটো হৈ গ'ল। সেইটো পেষ্ট বনাই আপোনালোকে দাঁত ঘঁহিব। আৰু নেক্সট আপোনালোকে বেকিং চ'ডাটো কৰিব পাৰে। আপোনালোকে যিটো টুথব্ৰাছেৰে ব্ৰাছ কৰে দাঁত ঘঁহে সেই কলগেটটোৰ ওপৰত ইয়াৰে বেকিং চ'ডা অকণমান ছটিয়াই লৈও আপোনালোকে দাঁত ঘঁহিব পাৰে নেমু টেঙাটো নিদিয়াকৈ। আপোনালোকে যিটো কলগেটে দাঁত ঘঁহিব সেই কলগেটটোৰ ওপৰত কি কৰিব বেকিং পাউডাৰ অকণমান ছটিয়াই ল'ব। যদি আপোনালোকে পেষ্ট বনাবলৈ দিগদাৰ পায় বেকিং চ'ডা অকণমান ছটিয়াই লৈ আপোনালোকে দাঁত মাজিব, তেতিয়া আপোনাৰ দাঁত ধুনীয়া চাফা হৈ যাব। এইটো একেবাৰে দৰকাৰী বেকিং চ'ডাটো আপোনালোকৰ লেতেৰা দাঁতৰ কাৰণে। গতিকে আপোনাৰ এইটো মই আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱাকৈ আপোনালোকে 2 টোপালমান নাৰিকলৰ তেল ল'ব। আৰু এইটো দেখিছেনে, ইয়াতে 2 টোপালমান আপোনালোকে কি দিব নিমখ, 3 ফুটা বা 4 ফুটা নিমখ। আপোনালোকে নিমখ এনেও দাঁত ঘঁহিব পাৰে। গতিকে আমি আজি নাৰিকলৰ তেলৰ লগত দাঁত ঘঁহিম। আপোনালোকে এইটো ব্ৰাছৰ লগত নঘঁহিলে হ'ব, কাৰণ তেল বস্তুটো ব্ৰাছত সিমান নালাগিব পাৰে। গতিকে আঙুলিৰে এনেকৈ ধুনীয়া দিব। আমাৰ দাঁতখিনি দেখিছেনে দাগ অকণ হৈ আছে, তামোল খাই আহিছিলোঁ। গতিকে চাওক মই ধুনীয়াকৈ ঘঁহি দিওঁ। এনেকৈ ধুনীয়াকৈ ঘঁহি ল'ব আঙুলিৰে। দেখিলে মই অকণমান এবাৰ ঘঁহাই লৈছোঁ ধুনীয়াকৈ। আৰু ইয়াৰে তালুবোৰ ধুনীয়াকৈ মালিচ কৰিব পাৰে। আপোনাৰ এইটো তালুখনো টান হ'ব, দাঁতখিনি টান হ'ব আৰু চাফাও হ'ব। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব। গতিকে নেক্সট ভিডিঅ'টো আৰু সোনকালে পাব। আকৌ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিৰ কাৰণে আহিছোঁ। বাই বাই।